हेलो फ्रेंड्स की खबर केनेकुवाके दिनবোৰ কটাইছে বাৰু লকডাউনটো দিনক দিনে বঢ়াই গৈ আছে কাৰণ কৰোনাৰ কাৰণে যেটো মেডিচিন ল'ব লাগে সেইটো এতিয়া লোৱা নাই কিন্তু উপায়ো নাই লকডাউন হৈ থাকিব লাগিব নহলে আমাৰ বেমাৰটো আৰু বেছি বাঢ়ি যাব গতিকে আমাৰ ভাল এটোই হ'ব যে আমি যিমান পাৰো ঘৰত থাকো সুৰক্ষিত হৈ থাকো কাৰণ বাহিৰত যোৱাৰ লগে সেই বেমাৰটো আহি যাব পুৰা স্প্ৰেড হৈ যাব গতিকে পাৰালৈকে ঘৰত থকাই ভাল আৰু এই লকডাউনৰ মাজতে মই আপোনালোকলৈ এটা নলেজেবল ভিডিঅ' শ্বেয়াৰ কৰিবলৈ ওলাইছো সো দেৰি নকৰি মই যিখিনি ক'বলৈ ওলাইছো সেইখিনি ক'ব কাৰণে ষ্টাৰ্ট কৰো সো বলক তো প্ৰথমটো হ'ল আপোনালোকে জানে নে বাৰু আমাৰ মুখত যে লালটি থাকে সেই লালটি আমাৰ খাদ্য হজম হোৱাৰ ক্ষেত্ৰত বহুত উপকাৰ কৰে আৰু এই লালটি এদিনত কিমান উৎপন্ন হয় আপোনালোকে জানে নে কোনোবাই যদি জানে মোক কমেন্ট বক্সত জনাব আৰু যিসকলে নাজানে তেওঁলোকক মই কৈ দিছো আমাৰ এদিনত লালটিৰ উৎপাদন হয় প্ৰায় 1 লিটাৰ মানে প্ৰতিদিনে সদায় আমাৰ এই লালটিটো 1 লিটাৰকৈ উৎপাদন হয় গতিকে ভাবক কিমান বেছিকৈ উৎপাদন হয় আমাৰ এই লালটিটো আৰু আমাৰ এই লালটিৰ অবিহনে আমাৰ বহুত খিনি সুবিধা হ'লহেঁতেন কিন্তু এই লালটিৰ কাৰণে আমাৰ বহুত উপকাৰ হয় আমাৰ খাদ্যৰ ক্ষেত্ৰত সেইকাৰণে আমি মুখত কিবা এটা বস্তু লোৱাৰ লগে লগে সেইটো ডাইৰেক্ট গিৰি দিব নালাগে অলপ মুখৰ ভিতৰতে চুবাব লাগে পানী খাই কেনে আপোনালোকক কিছু সময় মুখত ৰাখি কেনে গিলিব লাগে তেতিয়াহ'লে আপোনাৰ সেই পানীখিনি বেছি উপকাৰ সাধন কৰে মানুহৰ বহুত বেয়া মুখৰ গোন্ধ ওলায় আৰু এই মুখৰ গোন্ধটো সঁচাই সহ্য কৰিব নোৱাৰি আৰু সেই মুখৰ গোন্ধ ওলোৱা মানুহজনৰ পৰা সকলো দূৰত থাকিবলৈ চেষ্টা কৰে গতিকে তেনেকুৱা একো মেডিচিন ইউজ কৰা নাই যাৰ ফলত তেওঁলোকৰ সেই মুখৰ গোন্ধটো থাকি যায় ডক্টৰৰ ওচৰত গ'লে তেওঁলোকে মেডিচিন দি দিব কিন্তু আপোনালোকে ঘৰুৱা হ'ব এই মুখৰ গোন্ধটো আঁতৰাব পাৰে ইয়াৰ কাৰণে আপোনালোকক কেইটামান সামগ্ৰীৰ প্ৰয়োজন হ'ব একদম সিম্পল কিছুমান সামগ্ৰী লাগে প্ৰথমটো হৈ গ'ল আপোনাক গৰম পানী এগিলাছ লাগিব আপুনি এটা চচপেনত এগিলাছ গৰম পানী উতলাই লওক আৰু সেই গৰম পানীতে আপুনি প্ৰথমে দিয়ক ইলাইচি এটা তাৰপিছত দিয়ক আপোনাৰ লং দিব আপুনি 3 পৰা 4টা ভিতৰত দিব পাৰে 3টা দিলেও অসুবিধা নাই বা 4টা দিলেও অসুবিধা নাই তাৰপিছত আপোনাক ইয়াৰ লগত লাগিব পদিনা আপোনাৰ মুখৰ গোন্ধৰ কাৰণে বহুতেই উপকাৰী আৰু এইটো আপোনাৰ সদায় ফ্ৰেছনেছ ৰাখিব মুখখন আৰু সেই পদিনা দিব আপুনি 6-7টা মান সৰু সৰু পাত পায় ন সেই পাত আপুনি 6-7টা মান পেলাই দিব সেই উতলা পানীখিনিতে তাৰপিছত আপোনাৰ নেক্সট দিব দালচেনি আপোনাৰ এটা সৰু টুকুৰা সেই গৰম পানীখিনিতে পেলাই দিয়ক তাৰপিছত সেইখিনি যেতিয়া ভালদৰে উতলিব পানীখিনি সেকনিৰে ছাকি ল'ব আৰু যিখিনি আপোনাৰ পানী ওলাব ন সেই পানীখিনিৰে আপুনি মুখখন কুলি কৰি দিয়ক এই টিপছটো আপুনি ডেইলি এবাৰ কৰক দিনত সেই এগিলাছ পানীৰে আপুনি মুখখন কুলি কৰক এনেদৰে আপুনি কন্টিনিউ কেইদিনমান এই টিপছটো আপুনি এপ্লাই কৰাৰ ফলত আপোনাৰ মুখৰ যিবোৰ গোন্ধ আছিলে সেই মুখৰ গোন্ধটো আপোনাৰ নাইকিয়া হৈ যাব ইয়াৰ উপৰি মই আপোনাক আগৰ ভিডিঅ'ত মোৰ চেনেলত দিয়া আছে মুখৰ গোন্ধ ওলালে আপুনি কি কৰিব লাগিব এটা বহুত ভাল প্ৰাণায়াম হয় এই প্ৰাণায়ামৰ জৰিয়তে আপুনি মুখৰ গোন্ধটো আঁতৰাব পাৰিব আপোনালোকে সেই ভিডিঅ'টো তেতিয়াহ'লে চাই দিব একদম সিম্পল হয় খালি আপুনি পদ্মাসনত বহি কেনে আপোনাৰ মুখৰ যিটো বায়ু আছে সেই বায়ুটো উলিয়াব লাগে মানে এনেদৰে একদম সিম্পল হয় এনেদৰে আপুনি এই প্ৰাণায়ামটো কৰাৰ ফলত আপোনাৰ মুখৰ গোন্ধবোৰ আঁতৰি যাব ইয়াৰ লগতে আপোনাৰ এই প্ৰাণায়ামটো আৰু এটা উপকাৰ আছে এই প্ৰাণায়ামৰ জৰিয়তে আপোনাৰ মুখৰ যিবোৰ হালমইনা আছে সেই হালমইনাবোৰো ঠিক হৈ যায় গতিকে আপোনালোকৰ সেই প্ৰাণায়ামৰ জৰিয়তে আপোনাৰ বহুতকেইটা উপকাৰ হ'ব গতিকে আৰু ইয়াৰ লগতে আপোনালোকে পানী বেছিকৈ খাব পানী বেছিকৈ খালে আপোনাৰ দেহৰ কাৰণে বহুতেই উপকাৰী হয় আমাৰ দেহতো বহুত ধৰণৰ বেক্টেৰিয়া থাকে আপোনালোকে নিশ্চয় জানে আমাৰ পাচনতন্ত্ৰত বহুত বেক্টেৰিয়া থাকে কিমান থাকে জানেনে বাৰু আপোনালোকে এজন সুস্থ ব্যক্তিৰ দেহত পাচনতন্ত্ৰত তেওঁৰ 5 পাউণ্ড মান বেক্টেৰিয়া থাকে বহুত আচৰিত নহয়নে কিন্তু আমাৰ নালাগে যে আমাৰ দেহত ইমান বেক্টেৰিয়া থাকিব পাৰে কিন্তু ইয়েছ থাকে আমাৰ এজন সুস্থ ব্যক্তিয়ে যদি আমি চাওঁ সুস্থ ব্যক্তিৰ দেহতে 5 পাউণ্ড মান বেক্টেৰিয়া থাকে গতিকে আমাৰ পানীটো দেহৰ কাৰণে বহুতেই উপকাৰী পানীয়ে আমাৰ বহুত ধৰণৰ বেক্টেৰিয়া বহুত ধৰণৰ বীজাণু আমাৰ দেহৰ পৰা উলিয়াই দিয়ে টয়লেট বা ঘামৰ জৰিয়তে গতিকে আপোনালোকে যিমান পাৰে পানী খাওক আৰু সাইন্টিফিকেলি ওলোৱাইছে যে আমাৰ এজন ব্যক্তিয়ে তেওঁৰ গোটেই জীৱন কালত 35 টন পানী খায় গতিকে নহয়নে বাৰু বহুত আচৰিত আপোনাক আৰু এটা ইনফৰমেশ্যন দিওঁ আমাৰ এজন ব্যক্তিয়ে তেওঁৰ গোটেই জীৱন কালত প্ৰায় 33% শুই কেনে কটায় মানে টোটাল যদি জীৱন কাল আমি অনুমান কৰিব যাওঁ আমাৰ সেইটো সাইন্টিফিকেলি ওলাইছে যে এজন ব্যক্তিয়ে টোটাল জীৱন কালত 33%তেও শুইয়েই কটায় কাল অজগৰ সাপে তাৰ জীৱন কালত টোটাল 75% হি শুই কটায় এটা কুকুৰে তাৰ জীৱন কালত
44% উইকেণ্ডে কটায় গতিকে এইবোৰ বহুত আচৰিত ধৰণৰ কথা হয়তো আমি বহুতে নাজানো কিন্তু এইবোৰ একচুৱেলি জানিব লগা কথা গতিকে আজি মই আপোনালোকৰ লগত এইখিনিয়ে শ্বেয়াৰ কৰিলোঁ কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব মোৰ হিচাপত ভুল হোৱা নাই কিন্তু বাই চান্স কেতিয়াবা হৈ যাব পাৰে তাৰ কাৰণে আপুনি মোক যদি ভুল হৈছে মোক কমেণ্ট কৰি জনাব পাৰে যে এইটো বস্তু মোৰ ভুল হৈছে নো প্ৰব্লেম চ' ফ্ৰেণ্ডছ আজিলৈ আৰু বিশেষ নকওঁ এইখিনি কৈয়ে মোৰ আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ চ' আজিলৈ